আজি হৈছে পূজাৰ সপ্তমী আৰু আমি আহিছোঁ লিচুবাৰীত পূজা চাবলৈ। এয়া হৈছে বেটি, অলপমান দেখাই দিছোঁ, তাই খঙে কৰি দিছে। আৰু ইয়াৰ কাষতে থিয় হৈ থকাজনী হৈছে ভণ্টি। আৰু এয়া আমি আহি আছোঁ লিচুবাৰীত পূজা চাবলৈ। ভাবিলোঁ আজি এটা সৰু মিনি ব্লগ আপোনালোকৰ আগলৈ আগবঢ়াম আৰু চাই যাব ভিডিঅ'টো। বৰ বিশেষ দেখুৱাবলগীয়া একো নাই, কিন্তু পূজা চাবলৈ আহিলোঁ যেতিয়া পূজাৰ মণ্ডপ আৰু আমিনো কেনেকৈ আহিছোঁ সাজি কাচি তাকে দেখাবলৈ আপোনালোকৰ ওচৰত এই অকণমানি মিনি ব্লগটো বনালোঁ। চাই যাব। আৰু আমি পাই গ'লোহি লিচুবাৰী পূজা মণ্ডপ। কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি কোনোবা যোৰহাটৰ মানুহে এই ভিডিঅ'টো চাই আছে তেনেহ'লে জনাবচোন লিচুবাৰীত পূজা চাবলৈ আহিছিলে নে। আৰু ইয়াত এজোপা গছ ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছিলে। সকলোৱে আহি পেলাই ইয়াত ফটো আৰু ভিডিঅ' বনাইছিলে। মই অৱশ্যে ফটো নামাৰিলোঁ, কিন্তু ভিডিঅ' অকণমান কৰি থ'লোঁ। ইয়াতে মেইন বস্তু মণ্ডপ ভাগহে দেখুওৱা নহ'ল, কাৰণ ইমানেই মানুহৰ ঠেলা হেঁচা নহয়, ভিডিঅ' কৰিবলৈ নহ'ল। আৰু এইফালে আমি কিবা এটা খাই যাওঁ বুলি অলপমান সোমালোঁ। আৰু ইয়াত দেখিছেনে বেটিলে কিমান যেন উৎপাত নহয়, ইটো লাগে সিটো লাগে, লাষ্টত গৈ বেলুন এটা কিনি দিলোঁ, ঘৰে গৈ নোপোৱালোঁ। এয়া আমি পূজা চাই ঘৰৰ ওচৰত পালোঁহি। আৰু ভিডিঅ'টো কেনে পালে কমেণ্টত জনাওক।